তো গাইজ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো গাইজ মই আহিছিলোঁ মানে অলপমান ঘৰৰ পৰা দূৰত অলপমান ফুৰিবলৈ আহিছোঁ আবহঁতৰ ঘৰত। তো আজি এনে বিশেষ এনেকুৱা এটা ভিডিঅ' নবনাওঁ, আজি এনে গাঁৱৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাম পাহাম মানে মই পাহামত আহিছিলোঁ। তো আপোনালোকক মই পাহামৰ গাঁওখনৰ দৃশ্যটো দেখাম বুলি ভাবিছোঁ। তো আপোনালোকে চাব আৰু কেনেকুৱা পায় লাইক আৰু শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰি কৈ দিব। তো আপোনালোকে চাই থাকিব। এতিয়া আৰু মই আবহঁতৰ ঘৰত আছোঁ এনেকুৱা ওপৰত বিল্ডিংবোৰৰ ওপৰত, আৰু এইফালে ঘৰ চাব পাৰে আপোনালোকে। মানে বৰ্তমান পৰি আছে পানী, মানে বৰষুণ পৰি আছে মানে বৰ্তমান চাব পাৰে ঘৰ মানে। তো যাওঁ আৰু এতিয়া আবু ঘৰত মাতি আছে সিহঁতে বাৰু আলহী খাব কাৰণে। তো গৈ থাকোঁ কিবা কৰি নামি যাব লাগিব। এইফালে ভাইটি এটা আছে, সৰু এটা বাবু আছে, ইয়া ইফালে আমাৰ বাবু এটা খাম। তো এতিয়া যাবলৈ ওলাইছোঁ আবহঁতৰ ঘৰত, মানে এইটো আবহঁতৰ ঘৰ আৰু এনেকুৱা কৰি ঘৰটো, আৰু এইফালে আছে মোৰ আব, মানে বেলেগ আবহঁতৰ ঘৰত গৈ আছোঁ। এনেকুৱা কৰি পানী পৰি আছে মানে। আৰু আপোনালোকে একবাৰ ৰাস্তা চাওক, কি ধুনীয়া ৰাস্তা। এনেকুৱা কৰি মাজৰ ইফালে ঘৰ এনেকুৱা ঘৰৰ মাজে মাজে এনেকুৱা মানুহ আছে। ৰাস্তা সজা যাই থাকিব লাগিব। টাউন বোলে আব বোলে এইবিলাক টাউন বুলি কৈ আছে। আৰু এনেকুৱা কৰি ঘৰৰ ভিতৰৰ মাজে মাজে মানে গৈ আছোঁ আৰু এইফালে আবহঁতৰ ঘৰত আহি পালোঁ। সেইফালে আবু বহি আছে, কি কাটে তামোল নেকি? পুৰা বহি কিনে ইয়াতে তামোল কাটি আছে। তো আহিলোঁ আবহঁতৰ ঘৰত, আৰু চাব পাৰে এনেকুৱা কৰি দৃশ্যটো পুৰা তামোল কাটি আছে ইয়াতে। গাইজ মানে মোক আৰু আবক ইফালে আবক খাবলৈ দিছে পিঠা আৰু চাহ। মই বাৰু চাহ নাখাওঁ, আবহঁতে চাহ খাব। আৰু এইফালে পিঠা, কি পিঠা বনাইছে এইটো কি পিঠা বুলি কয়? এইটো তেল পিঠা। আৰু এইফালে এইটো কি চাউলৰ কি বুলি কয় এইটো? ৰংচু চিৰা খাবলৈ দিছে। মই কিন্তু চাহ নাখাওঁ, আগতে চিৰাকেইটা খাই লওঁ। আৰু ই আব মানে ইয়াৱে বনাই দিছে। আৰু এইফালে আবকেইটা বহি আছে মজা কৰি নেকি মানে বহুত হাঁহি মানে খাই আছো। আৰু বিস্কুট দিছে বোলে খাবলৈ। তো গাইজ ভিডিঅ' মানে বনোৱা হোৱাই নাই, আৰু আজিৰ দিনটো একেবাৰে মেঘ কালা। আৰু ইয়াতে হ'ব পাহাম, ইটো হ'ল পাহাম বাইকৰ মানে কাৰ্যালয়টো ইয়াতে লিখাও আছে। আৰু কাৰ্যালয়টো পূৰা ভিতৰত সোমাব নোৱাৰিম মই। আৰু ৰাস্তাটো চাব আপোনালোকে, এনেকুৱা কৰি ৰাস্তা। তো কি ক'ম আৰু, মুখেৰে কথাই নলয় আৰু। আপোনালোকে চাই থাকিব পাহাম গাঁওখন। তো আপোনালোকক দেখুৱাই থাকিম মই, আপোনালোকে চাই থাকিব। আৰু এতিয়া মানে অলপমান পথাৰৰ চাইডত হ'লে যাওঁ, পথাৰখিনি দেখুৱাই দিম আপোনালোকক। এতিয়া এনেকুৱা কৰি ৰাস্তা দি আহি এইখিনিতে দুৰ্গা মন্দিৰখন আছে। সেইফালে তাতে আহিলোঁ আপোনালোকক দেখাম পাহামৰ দুৰ্গা মন্দিৰ মানে। আৰু সেইখিনিত লিখা আছে দুৰ্গা মন্দিৰৰ কিবা ইমানখিনি চনত মানে আৰম্ভ হৈছিল, এইখিনিত লিখা আছে। আৰু এনেকুৱা কৰি সোমাই যাব লাগিব। আৰু এইটো হ'ল পাহামৰ দুৰ্গা মন্দিৰ। তো আপোনালোকে চাই থাকিব। আহিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। এইটো হ'ল পাহামৰ দুৰ্গা মন্দিৰ। আৰু এইফালে ল'ৰা ছোৱালীকেইটাই মানে কিবা আম কাঢ়ি আছে চাগে, আম না কি বস্তু সিহঁতে কাঢ়ি আছে। আৰু এইটো চব এইটো হ'ল দুৰ্গা মন্দিৰ। আৰু আপোনালোকে চাব পাৰে সেনেকুৱা দুৰ্গা মন্দিৰ। ক্ৰিকেট চলি আছে, আৰু ইফালে আছে মঞ্চ। আৰু চাব পাৰে আপোনালোকে প্লেচখন বহুত ধুনীয়া মানে এই দুৰ্গা মন্দিৰ। আৰু ইফালে ক্ৰিকেট চলি আছে একেবাৰে মজা কৰি।
গাইছ মানে এতিয়া মানে অলপমান আবিলা আবিলিটা মানে ঘুৰিবলৈ আহিলো আৰু এনেকুৱা মানে পথাৰ চাব পৰা আৰু মোৰ লগৰ আছে भाई अपने भाई के चैनल को सब्सक्राइब कर देना भाई मेरा एसएमएस थोड़ा सा वीक है इसलिए मैं हिंदी में बोल रहा हूँ यार मिमिक्री सा बहुत मजा মানে ইয়াৰ মিমিক্ৰি আৰু আপোনালোকক একবাৰ নজৰাটো দেখাই আছো দে গাইছ এনেকুৱা কৰি বহুত মজা মানে ভিউ কি চাব আপোনালোকে ইফালে পুখুৰী মানে ডাঙৰ পুখুৰী এটা আৰু ইফালে ডাঙৰ এটা পুখুৰী আৰু ইফালে মানে পুখুৰীত মানে পোহৰ দিবৰ কাৰণে এখন ঘৰ আছে আৰু চাব পাৰে মেঘটো পুৰা কালা কালা বৰষুণ মানে ৰাতিত বৰষুণ আহিব পাৰে আৰু ইফালে দি মানে সূৰ্যটো মানে ডুবি গ'ল और भाई सुनो सुनो ये वाला जो रूम है ना गाइस गेमिंग के लिए बिल्कुल मस्त है भाई गेमिंग के लिए मस्त है ना ये वाला यहाँ पे तालाब है यहाँ पे तालाब है बीच पे जो हमारा गेमिंग रूम है वेल यहाँ पर हम दोनों उठे थे और वीडियो भी आप लोग को देखने को मिलेगा शॉर्ट पे ठीक है हाँ हाँ আপোনালোকে মানে ভিডিঅ' চাব পাৰে আপোনালোকে চাগে বুজিয়ে পাইছে হিন্দীটো হওক কাই বুজি নাপায় আজিকালি গোটাই মানুহে বুজি পায় আৰু চাওক আপোনালোকে একবাৰ ভিউ बहुत बढ़िया नजर आया भाई তো গাইছ এতিয়া মানে আপোনালোকে অলপ মিউজিক দি ভিলেজখন চাব মানে দেই গাইছ सब्सक्राइब भी कर देना ठीक है সাবস্ক্রাইব লাইক কৰি দিব দেই গাইছ बिल्कुल भाई অলপমান মিউজিক দি ভিলেজখন চাব দেই গাইছ भाई ट्रेंडिंग पे जाना चाहिए